কাম কৰা নাই কাম কৰা নাই দিনৰ কাম কৰিছে মানুহবিলাক কোনে হ'ব হ'ব খাওঁকে দেখাওঁ কাম এটা অলপ হোৱা নাই খাবলৈ লাগে বিলাক থ কাম কৰ কাম কৰা নাই কাম কৰ ৰাতি ভিতৰত লাগে দুজিত কাম চলি আছে তে দাদা পইচাটো কাম হলে নাই হৈছে ভালে দিছ হয় জাগাত থৈছ হয় তই বহুত দেৰি কৰি আছ দেই কামত সোনকালে নাহ তই জানো হয় লাভ দাদা আহিছে দিয়ক যা সোনকালে আহিবি ৰাতিপুৱা হ'ব দিয়ক ভাবি পেলাই পালা বুঝি গিলবে আৰু খেলিবি পইচাখিনি হাতত লৈচোন কি কৰিম এতিয়া আহিছো ৰ হেল্ল' বাবা ক দেউতা মোক ৩,০০০ টকা এটা লাগিছিল বাবা এইবাৰতো পইচা মই বহুত কম পাইছোঁ তোক কেনেকৈ দিওঁ ঘৰৰ বজাৰ কিবা কিবি বহুত কৰিব আছে সদায় সদায় তোৰ একেই কথা পইচা নাই বাবা তই বুজি কিয় নোপোৱা কি বুজি পাব লাগে কেতিয়া থাকে তোৰ লগত পইচা ভিক্ষাৰী ঘৰত জন্ম হ'লে চালা বাবা শুনচোন ইয়াত দেখোন বহুত দেৰি হ'ল ফোন এটা কৰি চাওঁ
কিছু চিন্তা করা যাবে না ধ্যাৎ। এইযোৰ ভাল লাগিছে ন? নাই এইযোৰ ভাল লাগিছে ন? এইযোৰ ভাল লাগিছে এইযোৰ, কিন্তু মোৰ তাত এতিয়া পইচা নাই যে। তোৰ বয়ফ্ৰেণ্ডক নোকোৱাই কিয়? ক আকৌ ক। তাক কৈ চাওঁ হেল্ল', জান কোৱা। কি কৰিছা তুমি? এনেই তোমাৰ ফটোখনকে চাই আছিলোঁ। মানে কথা এটা আছিল তোমাৰ লগত। কি কথা কোৱাচোন। কি মানে ড্ৰেছ এযোৰ চাইছিলোঁ, ভাল লাগিছে মানে মোৰ। হয় নেকি? বহুত ধুনীয়া। দামটো কিমান পিছে? 5,000 something। চোৱাচোন, বেলেগো চোৱা, বেলেগো ভাল লাগিব পাৰে। নাই ভাল লাগিছে, কালাৰটোও ধুনীয়া। হ'ব দিয়া নহ'লে, কেইদিনমান পিছত লৈ ল'বা। দিয়া নাই এতিয়া, একো নহয় দিয়া। লাগিবই নেকি তোমাক? নাই মানে ভাল লাগিছে মোৰ। হ'ব দিয়া, ল'বা। ঠিক আছে, থেংক ইউ, লাভ ইউ, বাই বাই। বাই বাই, লাভ ইউ। কেনেকৈ দিওঁ এতিয়া তাইক? মোৰ হাতত পইচাও নাই। দেউতাক খুজি চাওঁ। দেউতা, বা ক। মোক 5,000 টকা এটা লাগিছিল। বাবা, মোৰ হাতত দেখোন এতিয়া পইচা পাতি নাই। বজাৰ কৰোঁতে গোটাই শেষ হৈ গ'ল। এতিয়া তোক কেনেকৈ দিম? কেতিয়া থাকে তোৰ হাতত পইচা? যেতিয়াই খোজো তেতিয়া নাই নাথাকো তোৰ ঘৰত। থাক তই অকলে। বাবা ৰচোন। কি হ'ল তোৰ আজি ইমান ৰাতি আহিলি যে? কি কবি আৰু, সদায় সদায় দেউতাৰ একেই নাটক। থাকিব মন নাই আৰু ভিক্ষাৰী ঘৰত চালা। যেতিয়ালৈ মা দেউতা জীয়াই থাকে তেতিয়ালৈ তাৰ মহত্ব কোনো বুজি নাপায়, আৰু যেতিয়ালৈ বুজি পায় তেতিয়ালৈ বহুত দেৰি হৈ যায়। মানে কি ক'ব বিচাৰিছ তই? ময়ো আগতে তোৰ নিচিনাই আছিলোঁ। দেউতাই সৰুতে ঢুকাইছিল আৰু মায়ে বহুত কষ্ট কৰি ঘৰখন চলাই আছিল। মই আগতে খুব নিচা কৰা আছিলোঁ, মদ, ভাং, ড্ৰাগছ এইবোৰৰ। আৰু মায়ে নাজানে যে মই এইবোৰ খাওঁ। কিন্তু এদিন যেতিয়া মায়ে মোৰ কাপোৰবোৰ চাফা কৰি থাকে তেতিয়া মোৰ পেণ্টৰ পকেটত 1 পেকেট ড্ৰাগছ দেখা পায়। আৰু মই সেই পেকেটটো মাৰ হাতত দেখা পাই মাৰ হাতৰ পৰা টানি লৈ গুচি যায়। বাবা, তাৰপিছত আৰু সেইদিনা মায়ে খুব কান্দে। আৰু সেইদিনাখনৰ পৰা মায়ে অকল মোৰ কথাকে ভাবি থাকে। তাৰপিছত ঘৰৰ মালিকে মাক কাম নকৰা দেখি ঐ কি ভাবি আছ তই? তেতিয়াৰ পৰা বাচন ধুই আছ, এতিয়ালৈকে বাচন ধোৱা হোৱাই নাই নে তোৰ? বাইদেউ জলদি কাম কৰ। ঐ
কি চাই আছ তই কাম কৰ টিভি চাব আহিছে আৰু এদিন মায়ে য'ত কাম কৰে তাতে ইনকাম টেক্সৰ ৰেট বঢ়াৰ কথা থাকে সেইকাৰণে মালিকে মাক টকা পইচা সোণ গহনাৰ বাকচ এটা জমা দিয়ে আমাৰ এখেতে তোক এই বাকচটো লৈ যাব দিছে আৰু কালি আহোঁতে তই বাকচটো লৈ আহিবি আৰু চাবি বাকচটো ভালদৰে ৰাখিবি এইটো ল হ'ব বাইদেউ মই আহিছোঁ যা এতিয়া কালি সোনকালে আহিবি আৰু মায়ে বাকচটো লৈ গৈ ভালদৰে ঘৰত থৈ দিয়ে মই মাৰ ৰুমত আহি পইচা বিচাৰি থাকোঁ আৰু পইচা বিচাৰি নাপাওঁ পাগলৰ নিচিনা হৈ যাওঁ আৰু হঠাৎ মই সেই বাকচটো দেখা পাওঁ আৰু তাৰপিছত মই বাকচটো আনি চাওঁ আৰু চোৱাৰ পিছত তাত দেখোঁ যে বহুতো সোণ চাই আছে আৰু তাৰপিছত মই সেই বাকচটো মনে মনে লৈ গুচি যাওঁ আৰু পিছদিনা মই যেতিয়া কামত যাব ওলায় তেতিয়া সেই বাকচটো বিচাৰে বাবা তই বাকচ এটা দেখিছিলি নেকি আৰু ভয়তে মই নাই দেখা বুলি কওঁ নাই কি বাকচ বাকচটো ক'ত থলোঁ মই কি কৰিলোঁ ভাবি পোৱা নাই আহিলি আৰু মায়ে ঘৰত যাব লওঁতে মালিকে মোক বাকচটো খোজে বাইদেউ মই আহিছোঁ কালি যে তোক বস্তুটো দিছিলোঁ আনিছনে তই বাইদেউ আপুনি দিয়া বস্তুটো মই ভালদৰে থৈ দিছিলোঁ কিন্তু তাত বস্তুটো নাই নাই কি কৰিলি তই বাকচটো তহঁতৰ নিচিনা মানুহক দিয়াটোৱেই ভুল আছিল মই কৈছিলোঁ এখেতক এইবোৰ মানুহক বিশ্বাস কৰিব নোৱাৰি বুলি বাইদেউ আপুনি তেনেকুৱাকৈ কিয় কৈছে ভালে ভালে ক বাকচটো ক'ত থৈছ বাইদেউ মই সঁচাই নাজানো চোৰ চালা যা ওলাই যা ইয়াৰ পৰা আৰু ৰাখিবি তহঁতৰ নিচিনা মানুহক কামত ৰখাটোৱে ভুল আছিল যা ওলাই যা আৰু সেইদিনা মাক মালিকে চোৰৰ বুটাম দি কামৰ পৰা ওলাই দিয়ে আৰু তাৰপিছত মা আৰু মোৰ খোৱা লোৱাৰ বহুত অভাৱ পৰি যায় বাবা ভাতটো খাই ল'বি আহ আজিও তালি নাই নেকি বাবা আজি এনেকৈ খা কাইলৈ মই কাম বিচাৰি যাম দে হ'ব দে বাইদেউ কিবা কাম আছে নেকি নাই যা আমাৰ ঘৰত কাম যা যা নাই আমাৰ ইয়াত কাম চাম একো নাই যা আৰু গাঁৱৰ মানুহে মাক কোনো কামত ৰাখিব নোখোজে আৰু ৰাস্তা দি গৈ থাকিলে চব মানুহে মাক চুৰ বুলি জোকায় তাৰপিছত মায়ে এইবোৰ কথা সহ্য কৰিব নোৱাৰি এদিন
জীয়াই থকালৈ মাক মই কেতিয়াও ভোকৰ ৰাখিব নোৱাৰিলোঁ। মোৰ লগত মোৰ মা নাই এতিয়া, কিন্তু তোৰ লগত তোৰ দেউতা এতিয়াও আছে। এতিয়া যদি বুজি নাপা তেতিয়াহ'লে কেতিয়াও বুজি নাপাবি। ক্ষমা কৰি দিবি, তোক আজি পৰা একো নকওঁ। বাবা কি হ'ল তোৰ? কিয় কান্দি আছা? বাবা আৰু তোক কাম কৰিব নিদিওঁ মই। এতিয়াও মনত পৰে সেই সৰুকালৰ দিনবোৰ। গৰম মছলা পানী na 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 na